Patanjali Yoga Sutra 2.18 Prakasha Kriya Sthila Silam Bhutendriya Atmakam Hoga Pavargardham Drishyam. ইয়াতে একচুয়ালি মহর্ষি পতঞ্জলিয়ে ক'ব গৈছে যে হোৱাট ইজ প্ৰকৃতি বা ক্ৰিয়েশ্যন প্ৰকৃতি কি হয় ক্ৰিয়েশ্যন কি হয় বা ৰোল অফ দৃশ্য পুৰুষ আৰু প্ৰকৃতি যোনটো থাকে এতিয়া আমি ইয়াতে বুজিম প্ৰকৃতি কি হয় বা ইন আদাৰ সেন্স উই ক্যান সে হোৱাই ডু ক্ৰিয়েশ্যন এক্সিষ্ট আমি যে এক্সিষ্ট কৰোঁ ইয়াৰ কিয় কাৰণে হয় তাৰমানে আমি কিহৰ কাৰণে এক্সিষ্ট কৰোঁ ক্ৰিয়েশ্যনটো কিয় হয় এইটো এটা কাইণ্ড অফ ফিলচফিকেল কুৱেশ্যন হয় আৰু যিহেতুকে মহৰ্ষি পতঞ্জলিৰ যোগ সূত্ৰখন 500 BC লিখিছিলে তেতিয়াৰ দিনবিলাক আৰু ইয়াতকৈ বহুত বেছি বেলেগ আছিলে আৰু সেইবিলাক এক্সিষ্ট পিয়ৰলি কৰিছিলে গতিকে আমি এক্সিষ্ট কিয় কৰোঁ লিবাৰেশ্যন পাবৰ কাৰণে কিন্তু লিবাৰেশ্যন পোৱাৰ আগতে আমিতো বস্তুবিলাক ভুগিব লাগিব আমিতো ভোগ কৰিব লাগিব তে ভোগ কৰিলেহে আমি এক্সপেৰিয়েঞ্চ উই হেভ টু গ' থ্ৰু এক্সপেৰিয়েঞ্চ উই হেভ টু ফিল দ্য পেইন এণ্ড ছাফাৰিং আমি ফিল কৰিব লাগিব তেতিয়াহে আমি এক্সিষ্টেণ্টটো হ'ব আমাৰ ক্ৰিয়া হ'ব কৰ্ম হ'ব তাৰপিছত আমি লিবাৰেশ্যন পাম গতিকে ইয়াতে কি কৈছে প্ৰকৃতিৰ কথাবিলাক ক'বলৈ গৈছে প্ৰকৃতি ফাৰ্ষ্টতে কৈছে প্ৰকাশ মানে লাইট যোনবিলাক ইলুমিনেশ্যন যোনবিলাক ধৰি লওক ব্ৰাইট প্ৰফুল্ল যোনটো আমি ক'ব পাৰোঁ তিনিটা গুণ মানুহৰ প্ৰকৃতিৰ তিনিটা গুণ থাকে সাত্বিক ৰাজসিক তামাসিক গতিকে ইয়াতে কি কৈছে প্ৰকাশ মানে আমি সাত্বিক গুণ ধৰিব পাৰোঁ ক্ৰিয়া মানে হ'ল যোনটো এনি টাইম কাম কৰিবৰ মুডত থাকে একশ্যন একদম এনি টাইম মানে চেজ কৰি থাকে এনি টাইম মানে কামৰ পিছত ঘূৰি থাকে এনি টাইম সদায় মোক আগবাঢ়িব লাগে যোনটো ৰাজসিক গুণত আমি ধৰিব পাৰোঁ দেন স্থিলি যোনটো মানে ষ্টেবিলিটি মানে একদম শান্ত শিষ্ট হৈ কোনো কাম নকৰাকৈ বা এনেকুৱা ধৰণৰ বহি থাকিব বিচাৰে তেওঁ কোনো ধৰণৰ কামত আগবাঢ়িব নিবিচাৰে যোনটো আমি শিলা বা কাইণ্ড অফ তামাসিক গুণত ধৰিব পাৰোঁ গতিকে তাৰপিছত কৈছে ভূত মিনছ পঞ্চ মহাভূত দ 5 এলিমেণ্টছ earth, air, fire, ether and water. এই পাঁচটা মিলি পেলাই পঞ্চ মহাভূত মিলি পেলাই এটা প্ৰকৃতি এটা জীৱ ক্ৰিয়েট হ'ব ক্ৰিয়েট হ'লে তাৰপিছত কি হ'ব ইন্দ্ৰিয় 5 সেন্স অৰ্গেনছ আমাৰ ডেভেলপ হ'ব আমি ফিল কৰিব পাৰিম টাচটো গম পাম স্মেল সাউণ্ড আমি দেখি পেলাই এই পঞ্চ মহাভূতৰ পৰাই আমাৰ ক্ৰিয়েশ্যন হৈ পেলাই ইন্দ্ৰিয়ৰ ফৰ্ম হ'ব তাৰপিছত আত্মাকাম কম্প'জ অফ বা নেচাৰ আমাৰ নেচাৰটো আহি যাব তাৰপিছত আমি ভোগ কৰিব পাৰিম ভোগ কি কৰিম এক্সপেৰিয়েঞ্চ কাৰণ আমি এটা সেন্স অৰ্গেন আমি পাই গ'লোঁ গতিকে ভোগ কৰিব পাৰিলে কি হ'ব আমি আমাৰ তিনিটা গুণৰ কথা ক'লে প্ৰকাশ ক্ৰিয়া এণ্ড স্থিলা যোনটো সাত্বিক ৰাজসিক এণ্ড তামাসিক সাত্বিক মানুহবিলাক ধৰি লওক অলপ শান্তশিষ্ট হয় বা তেওঁলোকে সদায় পোহৰৰ ফালে সদায় পজিটিভ কাম কৰিব বিচাৰে সদায় ভাল কাম কৰিবলৈ বিচাৰে আৰু ৰাজসিক মানুহবিলাকে সদায় এনি টাইম এক্টিভ হৈ পেলাই ৰেষ্টলেছ হৈ পেলাই সদায় আমাৰ এটা যদি হয় আমি দুটাৰ পিছত দৌৰোঁ দুটা হ'লে আমি তিনিটাৰ পিছত দৌৰোঁ আৰু তামাসিক কোৱালিটিৰ মানুহবিলাকে ধৰি লওক বেয়া কামবিলাক ইণ্টাৰেষ্টেড হয় ৰাতিৰ কামত শুই থাকিবলৈ বিচাৰে এলেহুৱা ভাৱৰ হয় বা যদি বেলেগক ঠগি পেলাই আমি কাম কৰিব পাৰোঁ এনেকুৱা ধৰণৰ গতিকে পঞ্চ মহাভূতৰ পৰা আমাৰ ইন্দ্ৰিয় ডেভেলপ হ'ব ইন্দ্ৰিয়ৰ পৰা আমি আমাৰ যোনটো গুণাজবিলাক ডেভেলপ হ'ব তাৰপিছত আমি ভোগ কৰিব পৰা এক্সপিৰিয়েঞ্চবিলাক আমাৰ আহি যাব চ' নিজৰ ভাগে কোৱালিটি অনুযায়ী আমি কামবিলাক ভুগিম আমি এক্সপিৰিয়েঞ্চ কৰিম তাৰপিছত কৈছে অপবৰ্গ মানে লিবাৰেশ্যন এতিয়া সেই অনুপাতে মোৰ কৰ্মৰ হিচাপত মোৰ লিবাৰেশ্যন হ'ব মই কোনটো পাথ চুজ কৰিছোঁ এইখিনি আমি কৰ্মৰ জ্ঞানত আমি পাইছোঁ অলৰেডি গতিকে অপবৰ্গ আমি এতিয়া লিবাৰেশ্যনৰ ফালে দৌৰিব লাগিব তাৰপিছত অৰ্থ দৃশ্য ইয়াৰ অৰ্থই হৈছে দৃশ্য চিন বা ক্ৰিয়েশ্যন গতিকে মহৰ্ষি পতঞ্জলি এইটোৱে কৈছে প্ৰকৃতিৰ কথা বেছিকেলি বুজাব গৈছে পুৰুষা এণ্ড প্ৰকৃতি আমি সংখ্যা ফিলচফিত পুৰুষ প্ৰকৃতিৰ কথা আৰু অলপমান বহলাই পঢ়িম কিন্তু এইটো সূত্ৰত মহৰ্ষি পতঞ্জলিয়ে মেইনলি প্ৰকৃতিৰ ক্ৰিয়েশ্যনটো কিয় হৈছে গতিকে এইটোৰ কাৰণে আমাক বনাইছে ভগৱানে সেন্স অৰ্গেন দিছে আমাক গুণ দিছে তিনিটা গুণৰ আমাৰ বেলেগ বেলেগ মানুহ অনুযায়ী গুণ বেলেগ বেলেগ হয় কিন্তু সেন্স অৰ্গেন আমাৰ থাকে গতিকে তাৰ ফলত আমি বেলেগ বেলেগ কামবিলাক কৰি যাওঁ আৰু সেই হিচাপত আমি ভোগবিলাক পাই যাওঁ এক্সপিৰিয়েঞ্চবিলাক পাই যাওঁ আৰু তাৰপিছত আমি লিবাৰেশ্যনৰ পিছত দৌৰোঁ বা মুক্তিৰ ফলৰ পিছত মোক্ষাৰ পিছত গতিকে ইয়াৰ কাৰণেই পৃথিৱীত প্ৰকৃতিৰ ক্ৰিয়েশ্যন হয়